কাৰণে গৰু গা ধুৱাম যেন এয়া চাটৰ যা যোগাৰ হৈ আছে যা যোগাৰ কৰি আছোঁ আৰু যেন চলি আছে ৰাতিপুৱা সকলোকে ৰঙালী বিহু শুভেচ্ছা জনালোঁ এয়া হালধি সানি হেৰি কৰি আৰু এয়া আমাৰ বিহু যা যোগাৰ হ'ল পিচি পেলাই গোটেইখিনি এনেকৈ মাহ হালধি এবাৰ গোটেইখিনি এনেকৈ মিক্সিত কৰিছে আৰু গৰু গা ধোৱাৰ লগতে আমি নিজেও ধুম গা ধুৱাবলৈ গৰু এয়া এতিয়া গৰু গা ধুৱাব কিমান ধুনীয়া পৰিৱেশ দেউতাই মাৰ ওচৰত কিমান ধুনীয়া এটা পৰিৱেশ ধুনীয়াকৈ গা ধুৱাইছে এই বায়ু ৰখি আছে লগত মাৰো ক'ব পৰম্পৰা অনুযায়ী চলি আছে ধুনীয়া আহিছে জল্দি ভাঙি দিছে দেউতাই এয়া হৈ গ'ল এয়া মাখিলতী মাৰ জাত জাত মাখিখিনি হৈ গ'ল আমাৰ এই চাক এইখিনি এই চাক এইফালে দাদা আহি আছে দাদাক দেখাব ববৈ চালনীত হেৰি লৈছে মাহ হালধি চালধি লাও খা বেঙেনা খা এই গৰু দৌৰ দিলে নাখায় বোলে পানী ছটিয়া ছটি মাৰত পেট পোৱা গা ধুবহি লাগে পুখুৰীত এয়া গা চা ধুলো ধুই মেলি এতিয়া দেউতাক খোৱা কৰিছে জলপান এয়া আমাৰ আজি পৰম্পৰা আৰু কালিলৈ পইচা গোটেইখিনি ৰেডি কৰি লৈছোঁ চাওকচোন মানে গোটেই শাকখিনি কাটি ল'লোঁ আৰু ভেন্দিকেইটা এনেকৈ দিম
ইয়াত ধৰি লওক 100টা নহ'লেও কমচে কম 60টাৰ ওপৰত ইয়াত হেৰি আছে। এইখিনি এতিয়া ভাজিম আৰু কেনেকৈ ভাজিম দেখুৱাম হ'ল। আৰু এইফালে চব্জিখিনি লৈ লৈছোঁ। মছলা ধৰি লওক একো নাই, পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ, এইফালে তেজপাত আৰু অকণমান গৰম হ'ল। আৰু কেৰাহীখনত তেল অকণমান দি দিছোঁ। প্ৰথমে তেজপাত দি দিছোঁ, পিঁয়াজখিনি দি দিছোঁ, দি দিম মিক্সাৰ চব্জিখিনি। এতিয়া নিমখ দিছোঁ আৰু নিমখ নাখালেও হ'ব। আমি আমলৈটো নাখাওঁ কাৰণে এনেকৈ 100টা কাপ খাওঁ। ইয়াত অকণমান পানী দি দিছোঁ সিজিবৰ কাৰণে, কাৰণ ইয়াত আলু দিয়া তাৰ অকণ ভিডিঅ' কৰি থৈছোঁ। মই কাটি মেলি ধুনীয়াকৈ বহলো কৰি ল'লোঁ। এইফালে নহৰু, পিঁয়াজ, জলকীয়া এনেকৈ মছলা পিচি লৈছোঁ। আৰু তেতিয়া অকণমান দেখুৱাম বাৰু কঁঠালৰ মুচিটো কেনেকৈ বনাওঁ। আৰু কেৰাহীখন পাতি অলপমান ৰিফাইন গোটেই পিঁয়াজ, নহৰু আৰু যোনটো মছলা ইয়াত মছলা কৰি লৈছোঁ অলপ অলপকৈ, সেইখিনি ইয়াত এড কৰি দিছোঁ। আৰু এইখিনি হিলাই দিম কঁঠালখিনি। আৰু কঁঠালখিনিকে হিলাই লওঁ। আৰু এতিয়া মই আধা চামুচ গৰম মছলা দি থোৱা কালাৰ কাৰণে ৰেড চিলি দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ হিলাই লওঁ মছলাখিনি। অকণমান পানী দি দিছোঁ মছলাখিনি গোটেইখিনি লাগিব কাৰণে। লগত আছে কঁঠালৰ চব্জি আৰু আছে মাংস, আৰু এইখিনিয়ে বনাইছোঁ আৰু ধুনীয়াকৈ কাঁহীখন হৈছে মোৰ আজি বিহু থালিখন